অপ্ৰিয় হলেও সত্য, আজিকালি মানুহৰ আপোন হবলৈ গলেও টকা পইচাৰ যোগ্যতা লাগে। কাৰণ আজিৰ যুগত অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় নহয়। যদি কাৰোবাৰ আগত আপোনাৰ অনুভৱবোৰ প্ৰকাশ কৰি দিয়াৰ পাছত তেওঁ সামান্য কোনো বুজিবলৈ চেষ্টা নকৰে, নতুবা বুজিও নুবুজাৰ অভিনয় কৰে, তেন্তে তেনে মানুহৰ লগত জীৱনৰ মূল্যৱান সময়বোৰ নষ্ট নকৰিব। সময়ে মানুহক কাষলৈ আনে, সময়ে মানুহক দূৰলৈ পঠায়। সময়ে হ'ল সেয়া যি তোমাক মানুহ চিনাকি কৰায়। কাৰোবাক সামান্য পৰিমাণে দুখ কষ্ট দিলে দুখৰ দুগুণ ভাগ ঈশ্বৰে তোমাক ঘূৰাই দিব। মাথো দুদিনমানৰ অপেক্ষা। মানুহৰ মুখৰ শব্দক সহজে বিশ্বাসত নলবা, কিয়নো কিছুমান মানুহৰ মুখত এটা কথা, পেটত এটা কথা। পৃথিৱীখন এনেকুৱাই, যেতিয়া তুমি কাৰোবাক গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা, তেতিয়া সি তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰি দিব। আকৌ যেতিয়া গুৰুত্ব নিদিবা, তেতিয়া ক'ব তুমি স্বাৰ্থপৰ। কেতিয়াবা অভিনয় কৰি হ'লেও সেইজনৰ পৰা আঁতৰি আহিব লগা হয়, যেতিয়া গম পোৱা যায় যে তেওঁ আপোনাৰ লগত ভাল পোৱাৰ অভিনয়হে কৰি আছে। মনে মনে থাকো বাবেই নাভাবিব যে মই অকৰা, সকলো বুজিব পাৰোঁ কোন কেনেকুৱা। সময় আহক, সকলো উত্তৰ দিম। স্বাৰ্থপূৰণৰ পিছত মানুহে ভগৱানকে পাহৰি যায়। মানুহক পাহৰি যোৱাটো স্বাভাৱিক কথা। এয়াই মানুহৰ চিনাকি। আশ্ৰয় দিলে মূৰত উঠে, ভাল উপদেশ দিলে আঁতৰি যায়, সন্মান কৰিলে চাকৰ বুলি ভাবে, উপকাৰ কৰিলে অহংকাৰ কৰে, বিশ্বাস কৰিলে আঘাত দিয়ে, ক্ষমা কৰিলে দুৰ্বল ভাবে, প্ৰেম কৰিলে দুখ দিয়ে। মই ইমানো ভাল নহয় যে চাৰ্টিফিকেট দি ফুৰিম, ইমানো বেয়া নহয় যে আনে মোৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰিব। যি আজি তোমাক মিছা কথা কৈ হাঁহি আছে, অপেক্ষা কৰা, এদিন তেওঁৱেই সঁচা কথা কৈ কৈ তোমাৰ আগত কান্দিব। জীৱনৰ প্ৰকৃত সৌন্দৰ্য এইটো কথাৰ ওপৰত নিৰ্ভৰ নকৰে যে আপুনি কিমান সুখী। আচলতে আপোনাৰ বাবে কিমানজন সুখী তাৰ ওপৰতহে নিৰ্ভৰ কৰে। আচলতে মানুহৰ লগত মানুহৰ কোনো কথা নাথাকে, যি থাকে তাৰ নাম হ'ল প্ৰয়োজন। যি মানুহে সকলো সময়তে সকলোকে ভালে থকাৰ পৰামৰ্শ দিয়ে, সেই মানুহে কেতিয়াবা কেতিয়াবা নিজকে ভালে ৰখাৰ বাট বিচাৰি নাপায়। জীৱনত ডাঙৰ হওক, কিন্তু কাৰোবাক সৰু কৰি নহয়। জীৱনত সাহক, কিন্তু কাৰোবাক কন্দুৱাই নহয়। জীৱনত জয়ী হওক, কিন্তু কাৰোবাক ঠগাই নহয়। জীৱনত সুখী হওক, কিন্তু কাৰোবাক কষ্ট দি নহয়। আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতেই একোটা শিক্ষা দিয়ে, আৰু সেই শিক্ষাই আপোনাক সফলতা দিব।